Welcome back to my Dhiam Vlogs. বন্ধুসকল আজি মই এক্সট্ৰা চাকচলা সম্পূৰ্ণ হৈছে আৰু এইবাৰ মই কাটিং কেক কাটাবলৈ ৰেডি হৈ আছোঁ আৰু এইবাৰ পুৰা মই সেইবাৰ ভিডিঅ' কোনো মানুহ নাছিল এইবাৰ আহি গ'ল আহি যা এইটো দৰ্শন আহি জেগা কেকটো আনি দিলোঁ কেকটো এইবাৰ আমাৰ হেভি কেক সেইবাৰ ক'লা আছে এইবাৰ বগাত লাগে এইবাৰ ক'লা চকলি মাৰা কেক এইবাৰ চাওক কেক মম দিছোঁ সেইবাৰ 55 লেখা আছিল কাৰণ সেইবাৰ 55টা চাকচলা সম্পূৰ্ণ হোৱাৰ কাৰণে এইবাৰ 100 কাৰণে শূন্য এটা লগা নাছিল কাৰণ জীৱন যিমান কৰা শূন্য নাই কেক কাটিম কেক কটা আগত আহিছে সিহঁতে মাতি গ'লোঁ এইটো আপি এইটো দৰ্শন এইবাৰ সিহঁতক খোৱাব কৰি খোৱা বস্তু লৈছোঁ আৰু মই এইখন হ'ল বিশাল অস্ত্ৰবাদ আৰু কেকটো যাবা আছিল ক'লা আছিল এইবাৰ চাওক পুৰা গুলো লো খালি ফুলি এনেকৈ খালি আৰু এইবাৰ প্ৰশ্ন দেখা আছে এইবাৰ প্ৰশ্ন দেখা নাই এইবাৰ খালি এই মমি উঠি আহে কেকটো দি লগত এতিয়া কেকটো কাটো কেক কাটোতে কেকৰ ইনটো খাই কেকটো কাটি লওঁ ভাল লৈ আহিছোঁ আজি দেখিব লগা হোৱা নাই কাটি লওঁ কেক কাটি লওঁ কিবা কৰি কাটি দিলোঁ এটা কোনো চাই নাই এনেকৈ চা তালি এতিয়া বলিছি তালি বলো এতিয়া কেক কাটি ল'ব আধা মই খাওঁ কাটি ল'ব কেক দিয়া হৈ গ'ল এতিয়া এটা খোৱা হৈ গ'ল এতিয়া খাব এটা নাস্তা এই নাস্তা হ'ল চব আমাৰ সৰু সুৰা বস্তু লৈ আহিছোঁ এটা কি লৈছে কি গম পাব এতিয়া আহিছে দহনা ফুলি আছে দহন হ'ল খোৱা বস্তু দে দহনা খাই ভাল পায় বহুত খাই কি লৈ আহিছে এইটো পকৰি নাই ফুললি এটা মই আগতে খাই লওঁ সকলো কেক কাটা লিখা এটাকে সুধি লওঁচোন কেনেকুৱা লাগে সিহঁতক পেট পোহাটো আগতে হ'ব এই কেনে লাগছি মজা কেনে লাগছি মজা মোৰো মজা পিছা কথা মোৰ এই ভিডিঅ'টো লৈ চোৱাৰ কাৰণে ঠিক আছে আৰু মোৰ চাপৰ্ট কৰাৰ কাৰণে থেংক ইউ আৰু আজি ময়ো সৰু বুলি আছিলে কথা মই ৰেচিপি বনাইছিলোঁ অলপ সেইটো দেখাম সেইটো মানে এইটো হালধীয়া নীলা আৰু হালধীয়া এইটো ভিডিঅ' আজি বহুত সৰু ভিডিঅ' আছে সেইকাৰণে চোৱাৰ কাৰণে ধন্যবাদ আৰু মই এনেকুৱা ভিডিঅ' পাই থাকিব ইমানখিনি মন দিলে আৰু এইটা নিগিনি পোৱালি এইটো সেইটো আৰু আপোনাৰ মোৰ যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন দবাই দিব আৰু বন্ধুসকল মোৰ ইমানখিনি মন দিয়াৰ কাৰণে থেংক ইউ পিছে নমস্কাৰ